হেল্ল' প্ৰিয় বন্ধু বান্ধৱীসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালেই আছে আৰু ময়ো ভালেই আছোঁ। মই আজি আপোনালোকক দেখুৱাব বিচাৰি আমাৰ শদিয়াৰ অতি মৰমৰ গণশিল্পী ৰাজীৱ শদিয়াৰ যিহেতু মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ এখন বাঁহৰ দলং, আৰু সেই বাঁহৰ দলংখনে এতিয়া পকী দলং হ'বলৈ গৈ আছে। গতিকে খুব ভাল লাগিছে, আৰু এই দলংখনৰ ইপাৰত আমাৰ বহু কেইখন গাঁও আছে। গতিকে পকী দলং হোৱাৰ পাছত গাঁৱৰ ৰাইজে উপকৃত হ'ব, আৰু আমাৰো খুব ভাল লাগিছে। হয়তো এই বছৰতে পকী দলংখনৰ ওপৰেদি আমি অহা যোৱা কৰিব পাৰিম। গতিকে ভিডিঅ'টো আপোনালোকলৈ বুলি আগবঢ়াই দিলোঁ। কেনেকুৱা লাগিলে কমেণ্টত জনাব। আৰু এই দলংখনৰ নাম দিয়া হৈছে ৰাজীৱ শদিয়াৰ সেতু। যদি কেতিয়াবা শদিয়ালৈ আহে দলংখন চাই যাবলৈ নাপাহৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। আজিলৈ তেন্তে বাই বাই।